हेलो स्टूडेंट आगर भिडिओत आम त्रिगोनोमेट्री कि है कथा और तुम उदाहरण 1 2 3 4 এইকেইটালৈকে আমি ডিসকাস কৰিছিলোঁ আগৰ দুটা ভিডিঅ'ত এইটো 3 নম্বৰ ভিডিঅ' যেটো ভিডিঅ'ত আমি ডিসকাস কৰিম উদাহৰণ 5 আৰু 8.1 ৰ অনুশীলনী 1 নম্বৰ কোৱেশ্চনটো এটা ইয়াত দিয়া আছে উদাহৰণ 5ত দিয়া আছে যে ত্ৰিভুজ OPQ P হৈছে সমকোণ আৰু OP হৈছে 7 cm আৰু OQ - PQ is equal to 1 অর্থাৎ এইটো যে ত্রিভুজ আছে তার এইটো সমকোণ বুলি কৈছে P কোণ আৰু PO OP দিয়া আছে 7 cm আৰু OQ অর্থাৎ OQ - PQ অর্থাৎ এইডাল মাইনাস এইডালৰ ভ্যালুটো আমাক দিয়া আছে 1 এতিয়া আমাক উলিয়াব দিছে sin Q আৰু cos Q ঠিক আছে আমি প্ৰথমতে কি দিয়া আছে আমার দিয়া আছে যে OP is equal to 7 cm আৰু OQ - PQ is equal to 1 অর্থাৎ OQ is equal to 1 plus PQ হয়নে এতিয়া এই ত্রিভুজটো আমাৰ Q কোণটো সাপেক্ষে সকলো উলিয়াব দিছে অর্থাৎ আমি এই Q কোণটো সাপেক্ষে অতিভুজ লম্ব আৰু ভূমি কি হয় আমি নিৰ্ণয় কৰি লম এই 90 ডিগ্ৰী বিপৰীত বাহুডাল সদায় আমাৰ অতিভুজ হ'ব আগৰ ভিডিঅ' অৰ্থাৎ 1 নম্বৰ ভিডিঅ'টো তোমালোকে চালে এইকেইটা কথা ভালদৰে বুজি পাবা তো এইখিনি চোৱাৰ আগতে সেই ভিডিঅ'টো প্ৰথমতে এবাৰ চাই ল'বা মই লিংকটো তলত দি দিম এতিয়া এইডাল অতিভুজ এই কোণটো সাপেক্ষে যিডাল এই কোণটো যিটো বাহুত সন্নিহিত হৈ থাকে সেই বাহুডাল আমাৰ সদায় B বেছ অৰ্থাৎ ভূমি আৰু এই কোণটো বিপৰীত বাহুডাল আমাৰ কাৰণে সদায় P অৰ্থাৎ পাৰপেণ্ডিকুলাৰ এতিয়া আমি এইডাল জানো এইটো মাইনাস এইটো জানো ইয়াৰ পৰা আমি এই গোটে তিনটা ভ্যালু যেতিয়া উলিয়াই ল'ব পাৰিম আমি sin Q আৰু cos Q ধুনীয়াকৈ উলিয়াব পাৰিম এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি পাম এই ত্ৰিভুজটো সাপেক্ষে যদি আমি উলিয়াবলৈ যাওঁ OQ অর্থাৎ অতিভুজ স্কয়ার is equal to OP স্কয়ার প্লাস PQ স্কয়ার মানে আমি OQ মানে জানো 1 plus PQ হোল স্কয়ার is equal to OP মানে আমি জানো 7 স্কয়ার প্লাস আকৌ PQ মানে আমি লিখিলো PQ স্কয়ার এই 1 plus PQ তো আমি a plus b হোল স্কয়ার ফর্মুলা যদি ভাঙো তেতিয়া পাম 1 স্কয়ার প্লাস PQ square plus 2PQ is equal to 7 square plus PQ square गुची गल तो हमें 2PQ माने पालो 49 minus 1 is equal to 48 अर्थात PQ is equal to आमार हबो 24 अर्थात हमें PQ अर्थात इडल PQ डाल हमें पालो 24 এটাকে আমি এটা কি পালো OP মানে আমি 7 পালো PQ is equal to পালো আমি 24 এটাকে OQ is equal to কিমান হ'ব 24 plus 1 is equal to 25 এটা আমাৰ এক নম্বৰ কি উলিয়াব দিছে sin Q এটা Q সাপেক্ষে আমাৰ sin Q equal to মানে আসলে P/H Q সাপেক্ষে P এটো অৰ্থাৎ আমি উপর লিখিম 7 আৰু h অর্থাৎ হাইপোটেনাস ডাল আমাৰ কিমান ওলাইছিলে 25 তো আমি তলত লিখিম 25 অর্থাৎ sin Q মানে আমাৰ হ'ব 7/25 দুই নম্বৰতে উলিয়াবলৈ দিছিলে আমাৰ cos Q মানে হ'ব B/H is equal to B মানে কিমান আমাৰ 24 অর্থাৎ 24/25 ঠিক আছে এতিয়া আমি ডিসকাস কৰিম অনুশীলনী 8.1 ৰ 1 নম্বৰ কোৱেশ্চন যত দিয়া আছে ত্ৰিভুজ ABC B কোণটো সমকোণ AB 24 cm BC 7 cm তাই sin A আৰু cos A কিমান হ'ব অৰ্থাৎ ত্ৰিভুজটো B কোণ অৰ্থাৎ এইটো আমাৰ 90 ডিগ্ৰী অৰ্থাৎ আমি যদি A B আৰু এটো C লওঁ এতিয়া আমাক এই কোণটো সাপেক্ষে কোটেকেটা উলিয়াব দিছে অৰ্থাৎ এই কোণটো এতিয়া এই 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল আমাৰ কাৰণে সদায় হাইপোটেনাস হ'ব আটাইতকৈ দীঘলডাল যি কোৱা তোমালোকে আৰু এই কোণটো সন্নিহিত হৈ থকা ডাল আমাৰ কাৰণে B আৰু এই কোণটোৰ বিপৰীত বাহুডাল আমাৰ কাৰণে P যদি আমাৰ এটো এডোখৰ ধৰি ললেন তেতিয়া বেলেগ হলতেন এতিয়া আমাক দিয়া আছে AB
এ বি অৰ্থাৎ এইডাল দিয়া আছে আমাৰ 24 সেন্টিমিটাৰ, বি সি দিয়া আছে 7 সেন্টিমিটাৰ। আমাক উলিয়াব দিছে সাইন এ আৰু কস এ। এটা সাইন এ কস এ উলিয়াবলৈ হ'লে আমি পি বাই এইচ আৰু বি বাই এইচ অৰ্থাৎ আমাৰ হাইপোটেনাছডাল দৰকাৰ হ'ব। এতিয়া দিয়া আছে যে এ বি ইজ ইকুৱেল টু 24 সেন্টিমিটাৰ, বি সি ইজ ইকুৱেল টু 7 সেন্টিমিটাৰ। আমি নাজানো এছ চি কিমান হ'ব, হয়নে? এতিয়া এই ত্ৰিভুজটোত আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিলে কি পাম? এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। এ বি মানে আমাৰ দিয়া আছে 24 প্লাছ 24 স্কোৱাৰ হ'ব, অৰ্থাৎ বি চি মানে দিয়া আছে 7 স্কোৱাৰ। 24 স্কোৱাৰ মানে হ'ব 576 প্লাছ 7 স্কোৱাৰ মানে হ'ব 49 ইজ ইকুৱেল টু 625 হ'ব, অৰ্থাৎ 25 স্কোৱাৰ। এটাকে আমি এ চিটো কিমান পালোঁ? আমাৰ 25। এটাকে এ চি ভেলুটো আমি কিমান পালোঁ? 25। ঠিক আছে। এতিয়া আমাৰ এক নম্বৰতে উলিয়াব দিছে সাইন এ। সাইন এ কিমান হ'ব? সাইন এ মানে আমি জানো পি বাই এইচ ইজ ইকুৱেল টু কিমান হ'ব? পি মানে আমাৰ কিমান? 7। এতিয়া এ চি মানে আমি গম পালোঁ কিমান? 25, অৰ্থাৎ এইচৰ ভেলুটো আমাৰ হ'ব 25। দুই নম্বৰতে আছে আমাক কস এ উলিয়াব দিছে। কস এ ভেলুটো আমাৰ কিমান হ'ব? বি বাই এইচ, অৰ্থাৎ বি মানে আমাৰ কিমান? 24, অৰ্থাৎ 24/25। থেংক ইউ। যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আৰু মই এনেদৰে ত্ৰিকোণমিতিৰ গোটেই চেপ্টাৰটো তোমালোকৰ লগত ডিছকাছ কৰিম। চ' যদি পাৰা লগৰবিলাককো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰো সুবিধা হয়, আৰু এইটো মোৰ কাৰণেও ভাল হ'ব। তোমালোকে যদি ভাল পালা তলত কমেণ্ট কৰিবা। থেংক ইউ।